नागरिजुली समष्टिर MCLA तथा टुरिजिम विभागर EM धर्मनारायण दास डांगरिया, कामरपुर समष्टिर शुभ विधायक गगन दैमारी डांगरिया, आमार MCLA चम्पावती बाइदेव, MCLA पवित्र बड़ो डांगरिया, इरिगेशन विभागर CSG डांगरिया, OSG डांगरिया और इरिगेशन विभागर सकल বিষয়ববীয়াসকল सुक्लाई सेरफां अंचलर उपस्थित मोर श्रद्धा राइज साংবাদিক बंधुसकल और कन्ट्रेक्टर एसोसिएशनर বিষয়ববীয়া और तेखेतসকলৰ सदस्यসকল सांस्कृतिक कार्यसूचीत उपस्थित हुआ विशेषভাৱে आमार सांस्कृतिक दलर कर्मीबृंद और आज समवेत संगीत अंशग्रहण करा विभागरे कर्मचारीসকল मैं सकलों नतुन बछर शुभेच्छा जनाइছোঁ और आहि थका बछरটো आपनालोक सकलोर मंगलर बछर হয় सफलर बछर হয় यार कारणे भगवाনৰ ওচৰত प्रार्थना কৰিছোঁ। आमार অসমত इरिगेशन विभागर जो इतिहास तो बहुत बेसि प्रशंसनीय নহয়। बहुतखिनि प्रजेक्ट हयতো हाफ डाउन हो आछे, बहुतखिनि प्रजेक्ट सफल নহল। जेनेকৈ आशा কৰা হৈছিলে তেনেকা बहुत प्रजेक्टবিলাকে राइजक जेनेকৈ सहाय কৰিব লাগিছিলে তেনেকা सहाय কৰিব পৰা নাই। কিন্তু ইয়াৰ মাজতে এই শুক্লাই ইৰিগেশ্যন প্ৰজেক্ট 1962 চনত স্থাপন কৰা সেই সময়ৰ পৰা এতিয়ালৈকে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজতো আমাৰ গোৰাইছৰ ডিভিজনৰ আণ্ডাৰত এই শুক্লাই ইৰিগেশ্যন প্ৰজেক্টটো ভালকৈ চলি আছে আৰু এই শুক্লাই ইৰিগেশ্যন প্ৰজেক্টটো জীৱিত কৰি ৰখাৰ কাৰণে মই বিভাগীয় आमार विषया कर्मचारीসকল और এই অঞ্চলৰ খেতিয়ক ৰাইজক मैं धन्यवाद জনাইছোঁ। আমি সকলো प्रत्येकটো কথাতে কওঁ যে আমাৰ অঞ্চলটো কৃষিজীৱী অঞ্চল, কৃষিৰ ওপৰত আমি নিৰ্ভৰ কৰি চলো আৰু কৃষিটো যদি ভালকৈ হ'বলৈ লাগে তেনেহলে ইৰিগেশ্যনটো লাগিব। আমি ईश्वरर कृपात एटा प्रकृति खूब एटा भाल अंचलत जन्मग्रहण কৰিবলৈ সুযোগ পাইছোঁ। भारतवर्षते विभिन्न राज्य আছে য'ত কেতিয়াবা কোনোবা বছৰত বৰষুণ একটোপাও নপৰে আৰু কিছুমান বছৰত বৰষুণ পৰে কিন্তু এবাৰে বৰষুণ পৰে আৰু সেই অঞ্চলবিলাকত খেতিৰ কাৰণে বহুত কষ্ট হয়। আমি কেতিয়াবা শুনো महाराष्ट्रবিলাকত विभिन्न राज्यবিলাকত খেতিয়কবিলাকে সুইচাইড কৰিছে বুলি পেলাই, কিন্তু আমাৰ অঞ্চলত বহুতখিনি পানী আছে। পানীৰ কাৰণে আমাৰ ইমান অসুবিধা নহয়। আনপিনেদি আমাৰ ওলোটাকে বানপানীৰ কাৰণেহে আমাৰ বহুত অসুবিধা হয়। এই যোৱা বানপানীত আমাৰ শুক্লাই চেৰপাং সমষ্টিত বহুতখিনি কষ্ট হৈছে। মাথাউৰি ছিঙিছে, फसल नष्ट करिছে, ভাল খেতি পথাৰটো মানে বালি পুতিছে, বহুতখিনি কষ্ট, বহুতখিনি ক্ষতি। যোৱাবাৰ আমাৰ শুক্লাই চেৰপাং সমষ্টি, গড়েশ্বৰ সমষ্টি এইবিলাকত বহুত ক্ষতি হৈছে। এতিয়া কথা হৈছে বৰষুণৰ পানীটো আমাৰ এভেইলেবল হয়, কিন্তু বাকী সময়ত খৰালিৰ সময়ত কেতিয়াবা পানী আমাৰ নাটনি হয় আৰু সেইখিনি সময়ত ইৰিগেশ্যনৰ কাম কৰিব, এগ্ৰিকালচাৰৰ কাম কৰিবৰ কাৰণে, খেতিৰ কাম কৰিবৰ কাৰণে আমাৰ পানীৰ প্ৰয়োজন হয় আৰু সেইকাৰণে এই ইৰিগেশ্যন প্ৰজেক্টবিলাক ভাৰত চৰকাৰে বিভিন্ন আঁচনিৰে, কেতিয়াবা ৱৰ্ল্ড বেংকৰ আঁচনি, কেতিয়াবা পিএমৰ বিভিন্ন আঁচনিৰ দ্বাৰা, কেতিয়াবা ৰাজ্যসভাৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনিৰ দ্বাৰা এই ইৰিগেশ্যন প্ৰজেক্টবিলাক কৰা হয়। বৰ্তমান সময়ত
আমাৰ যিটো ইৰিগেশ্যন আছে ফ্ল' ৱাটাৰৰ ওপৰত বৈ থকা নদীৰ ওপৰত এই ইৰিগেশ্যনটো বহুত ভাল ইৰিগেশ্যন এটা স্কিম হয় যদি আমি ভালকৈ মেইনটেইন কৰিব পাৰোঁ। আৰু আনটো এতিয়া আহিছে ডিপ টিউবৱেল আহিছে যিটো নেকি চ'লাৰেৰে পানী উঠাই পেলাই খেতি পথাৰত পানী দিয়ে। মূল কথাটো হৈছে ইৰিগেশ্যনটো সক্ৰিয় হৈ থাকিব যেতিয়া আমাৰ খেতিয়কবিলাক সক্ৰিয় হৈ থাকিব। যদি খেতিয়কবিলাক সক্ৰিয় হৈ নাথাকে ইৰিগেশ্যনটো মানে কোনো কামত নাহিব। তেনেকৈ কিছুমান প্ৰজেক্ট আছে আমি জন্ম পোৱাৰ আগতে এই প্ৰজেক্ট আৰম্ভ হৈছে, এতিয়ালৈকে প্ৰজেক্ট সফল হোৱা নাই। বছৰে বছৰে বহুত পইচা আহে, অফিচাৰবিলাকে কষ্ট কৰি পইচা আনে, অলপ মেৰামতিৰ কাম হয়, কিবা কাম হয়, কিন্তু গৈ পেলাই পিছত যাই পেলাই প্ৰজেক্টটো সফল নহয়। তো সেইকাৰণে আজি শুক্লাই ইৰিগেশ্যন প্ৰজেক্টৰ যিহেতু এটা ছাকচেছফুল ইতিহাস আছে, এই প্ৰজেক্টটোত পুনৰ এতিয়া বৰ্তমানৰ চৰকাৰৰ সময়ত প্ৰজেক্টত পুনৰ 259 crore ইয়াত চেংচন কৰা হৈছে আৰু এইটো 17,900 হেক্টৰ মাটি কভাৰ কৰাৰ কাৰণে এই প্ৰজেক্টটো কৰা হৈছে। মই ইয়াত এটা ৰাফ হিচাপ কৰি চাইছিলোঁ, যদি আমি 17,900 হেক্টৰ মাটি বিঘাত যদি লৈ যাওঁ এইটো প্ৰায় 50,000 বিঘা হ'ব। 50,000 বিঘা মাটি যদি খেতি কৰোঁ, এই 50,000 বিঘা মাটি যদি আমি ধান খেতি কৰোঁ আৰু ধানটো যদি পাৰ বিঘা 15 মন আমি উৎপাদন কৰিব পাৰোঁ, তেনেহ'লে আমাৰ এই অঞ্চলত কমচে কম 15 পৰা 20 কোটি টকা আহিব এটা ছিজনত, যদি আমি ভালকৈ কৰিব পাৰোঁ ধানটো। আৰু ডাবল কৰিব পাৰিলে এই পইচাটো ডাবল হৈ যাব, 20 কোটি to 40 কোটি হৈ যাব। তো এইটো ইৰিগেশ্যন প্ৰজেক্টৰ পৰা পানী পায় যদি খেতিয়কে ডাবল খেতি কৰিব পাৰে, যিটো নেকি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন। তেখেতে 2014 দায়িত্ব লোৱাৰ পিছত এনাউন্স কৰিছিলে যে ফাৰ্মাৰবিলাকৰ ইনকামটো ডাবল হ'ব লাগে, যিটো নেকি ডাবলিং ফাৰ্মাৰ ইনকাম বুলি কৈছে। কাৰণ আমি মানে যিখিনি ইনকাম কৰোঁ সেইখিনিৰে আমাৰ পৰিয়াল আমি চাব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, বিভিন্ন আমি কাম কৰিব লাগে। আৰু খেতিয়কসকলৰ নিজৰ খেতিক বাদ দি বেলেগ কাম কৰিবলৈ বেছি সময় নাথাকে। সেইকাৰণে কেনেকৈ খেতিয়কক ডাবল ইনকাম কৰিব পাৰে, এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই আঁচনিটো আহি পাইকে তেখেতে এনাউন্স কৰিছিলে। কিন্তু আমাৰ এই অঞ্চলবিলাকত বহুতখিনি ইয়াৰ উপলব্ধি মানুহবিলাকৰ হোৱা নাই। ইয়াৰ পিছত ODOP আহিল, ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট। কোকৰাঝাৰ জিলাত মাছৰুম, চিৰাং জিলাত বেলেগ, বাক্সা জিলাত হনি, তেনেকুৱা বিভিন্ন ডিষ্ট্ৰিক্টত বেলেগ বেলেগ প্ৰডাকশ্যনৰ কাৰণে আমাক মানে ডিষ্ট্ৰিক্টবিলাক বাছি দিলে। কিন্তু আমি এতিয়ালৈকে সেইটো উপলব্ধি কৰিব পৰা নাই। এতিয়া কথা হৈছে ভাৰত চৰকাৰ, অসম চৰকাৰৰ বহুত আঁচনি আছে, সেই আঁচনিটো 100% আমাৰ অঞ্চলত ৰূপায়ণ হ'ব লাগিব। BTR চৰকাৰেও আমাৰ চৰকাৰ অহাৰ পিছত আমি নতুন নতুন আঁচনি তৈয়াৰ কৰিছোঁ। আগৰ চৰকাৰৰ সময়ত যিটো খুটা কম্বলৰ ৰাজনীতি আছিলে, এই ৰাজনীতিটো বন্ধ কৰি আমাৰ সময়ত এতিয়া আমি আমাৰ বেনিফিচিয়াৰীসকলক ডাইৰেক্ট বেনিফিট দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীক ডাইৰেক্ট বেনিফিট দিয়া, খেতিয়কবিলাকক ডাইৰেক্ট বেনিফিট দিয়া। আমি 28,000 হিচাপ কৰিলোঁ। আমাৰ সৰু এটা কাউন্সিল চৰকাৰ 28,000 খেতিয়কৰ লগত কাম চলি আছে। এই খেতিয়কবিলাকে কোনোবা ধান খেতি কৰি আছে, কোনোবা নেবু খেতি কৰি আছে, লেমন খেতি কৰি আছে, কোনোবাই কলৰ খেতি কৰিছে। এই বছৰৰ পৰা মালটা খেতি, কমলা টেঙাৰ নিচিনা মালটা খেতি আৰম্ভ হৈছে। বিভিন্ন খেতিৰ কামবিলাক আৰম্ভ হৈছে। আৰু এইটো কেনেকৈ ডাবলিং কৰিব পৰা যায়, ডাবল কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমাৰ এই অঞ্চলটো স্পেচিয়েলি ধানৰ কাৰণে ভাল। ধানটো আমি ভালকৈ কৰিব পাৰোঁ। এতিয়া লাহে লাহেকৈ ধানতকৈ আৰু বেছি, য'ত আমি বেছি পইচা পাব পাৰোঁ, বগৰী খেতি কৰিছে, কল খেতি কৰিছে, ড্ৰেগন ফ্ৰুটৰ খেতি কৰিছে, ষ্ট্ৰবেৰী খেতি কৰিছে। এইবিলাক লাহে লাহে মানুহবিলাক কৰিছে। আৰু কৰাৰ লগে লগে আমাৰ তাত কেছ ফ্ল' যিটো পইচা পায়, সেইটো মানে আপুনি এইটো ভলিউমটো বেছি হৈ গৈছে। তো সেইকাৰণে মই অনুৰোধ কৰোঁ যে এই প্ৰজেক্টটো ছাকচেছ কৰাত আমাৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকল, কণ্ট্ৰেক্টৰসকল অলপ গুৰুত্ব দি কাম কৰিব লাগিব। কণ্ট্ৰেক্টৰসকলৰ কাৰণে প্ৰফিট ইয়াত ভৰাই আছে, যি প্ৰফিট পাব লাগে।
কিন্তু কামটোও ভালকৈ কৰিব লাগিব, সাষ্টেইনেবিলিটি থাকিব লাগিব। যোৱা চৰকাৰৰ আমি এটা হিচাপ কৰিছিলোঁ, যোৱা 15 মাহ ধৰি এটা নিকন বুলি কোম্পানী লিমিটেডক দায়িত্ব দি আমি অডিট কৰালোঁ। প্ৰায় 3000 কোটি টকাৰ এটা লাইবিলিটি আমাক দেখাইছিলে ধাৰ। আমি যেতিয়া হিচাপ কৰি ওলালোঁ, যোৱাকালি আমাৰ সব হিচাপ হৈ গ'ল। 81,600 স্কিম আছিলে। এই 81,600 স্কিমৰ ভিতৰত প্ৰায় 5,000 স্কিমে ফলছ আছিলে, 5,000 স্কিম নায়ে। 1500টা স্কিম কামেই নকৰিলে, এডমিনিষ্ট্ৰেশ্যন এপ্ৰুভেল দিছে, কামেই কৰা নাই। আৰু কেইবা হাজাৰ স্কিম কাম কৰা দেখাইছে, পেপাৰত কমপ্লিট দেখাইছে কাম কৰাও, কিন্তু বিল ক্লেম কোনো কৰা নাই, বিল ল'বলৈ অহা নাই। আপোনালোকে কওক, মানুহ এজন কাম কৰাৰ পিছত কি বিল নিবিচাৰে নেকি? যদি কাম জেনুইনলি কৰে, কিয় 1000 কোটিৰ কাম কৰিলে কিন্তু এজনো বিল বিচাৰিব অহা নাই অফিচত? 5 বছৰ হ'ল। তাৰমানে এইটো ফলছ আছিলে। এইবিলাক আমি সব ক্লিয়াৰ কৰি দিলোঁ। অহা সময়ত যোনে চৰকাৰ চলাবলৈ আহে, খুব ভালকৈ চৰকাৰ চলাব পাৰিব। BTC যিমান ঝামেলা আছে এইটো আমি ক্লিয়াৰ কৰি দিলোঁ। ইয়াৰ ভিতৰত আমি কিছুমান ফাইল বিচাৰি পালোঁ, এদিনতে ৱাৰ্ক অৰ্ডাৰ দিছে, এদিনতে বিলো দিছে। আৰু কিছুমান ফাইল পালোঁ আমি 35% কাম কৰিছে, কিন্তু সেই কামটো হেণ্ড অভাৰ দিছে, আৰু হেণ্ড অভাৰ লৈছেও, চাইন কৰা আছে, কিন্তু ডেট নাই। তেনেকুৱা গুণ্ডগোল লাগি আছিলে। বহুত ফাইল এতিয়াও অফিচত নাই। এনেকুৱা হ'লে চৰকাৰ নচলিব। সেইকাৰণে এতিয়া বিশেষভাৱে আমি এডুকেশ্যনটো বহুত গুৰুত্ব দিছোঁ। 1000 স্কুল এডাপশ্যন কৰিছোঁ, টিচাৰ ট্ৰেইনিং চলি আছে। বহুত ভেকেণ্ট পোষ্ট আছিলে, এই ভেকেণ্ট পোষ্টবিলাক ফিল আপ কৰাৰ কাৰণে 99 শিক্ষকৰ নিযুক্তি দিলোঁ। টেট পাছ কৰি থকাবিলাকক নিযুক্তি দিম। এতিয়া ইয়াৰ এটা প্ৰচেছ চলি আছে, যিখিনি আছে। আকৌ BTC টেট হ'ব, টেট কৰিবলৈ গৈ আছোঁ। আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাক ক্লিয়াৰেন্স দিছে যে BTC টেট পাতাৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এই বিষয়টো আগুৱাই আছে, আমি অতি শীঘ্ৰে টেট পাতিম। আৰু প্ৰথম কথা আমি কৈছিলোঁ, যিহেতু ময়ো এই বেকগ্ৰাউণ্ডৰ পৰা অহা, যে চাকৰি যদি ওলায় কোনো ঘোষ দিব নালাগে, চাকৰি ফ্ৰীলি ল'ব লাগিব। আজি কোনোবা যাচি ঘোষ দিব যায়, এইটো ভাল কথা নহয়। মাষ্টৰ এপইণ্টমেণ্ট আমি দিলোঁ, কোনো টকা পইচা লোৱা নাই, কিন্তু ট্ৰেন্সফাৰৰ কাৰণে পইচা যাচিবলৈ যায় মানুহবিলাকে। এপইণ্টমেণ্টখন ফ্ৰী পালে, কিন্তু তাৰ পিছত অফিচাৰক কয় যে 25,000 টকা লওক, 30,000 লওক, মই এইখন স্কুলত দিয়ক। চাওক কৰাপশ্যনটো কেনেকৈ হয়। তো এইবিলাক আমি বন্ধ কৰিব লাগিব, তেতিয়াহে আমাৰ দুখীয়া গৰীব নিবনুৱাবিলাকে চাকৰি পাব। এতিয়া আজি দেখিছে অসমত পুলিচৰ চাকৰি পালে হাজাৰে 30,000 মানুহ চাকৰি পালে, কোনো আঠানা পইচা দিব লগা হোৱা নাই। যাৰ কাৰণে গিলাচ ধুই থকা এজন গৰীব ল'ৰা, যোনে মানে চাহ দোকানত গিলাচ ধুই আছিলে, ইও চাকৰি পাই গ'ল। কিন্তু আগৰ সময়ত সপোনে দেখিব পৰা নাছিলে। তো এই কামবিলাক আমি কৰিব লাগিব। নিবনুৱাসকলে বহুত হাজাৰ বাহিৰত গৈছে। এতিয়া যিখিনি ITI পঢ়ি আছিলে, প্ৰত্যেকটো ITIটো আমি প্ৰচলন কৰিব বিচাৰিছোঁ। শুক্লাই ITIও অতি শীঘ্ৰে ইয়াৰ অপিনিয়ন হ'ব। ষ্টুডেণ্ট এডমিশ্যন হৈ গ'ল। 3টা নতুন ITI আমি অলৰেডি কৰি দিলোঁ। আৰু সেই ITIবিলাক অকল দিনত নহয়, ইয়াৰ গধূলিও তাত ক্লাছ হ'ব। টাটা LNT বিলাকে এডপ্ট কৰিছে, আমাক বহুত হেল্প কৰিবলৈ গৈ আছে। আমিও BTC চৰকাৰৰ পৰা স্কিল মিছন এটা আৰম্ভ কৰিছোঁ। আৰু সেই ITI চেণ্টাৰত আগৰ নিচিনাকৈ কোনোবা টাৰ্ণাৰ ফিটাৰ কিবা কিবি ট্ৰেইনিং লৈ যাব, এনেকুৱা নহয়। এইটো একদম প্ৰডাকশ্যন চেণ্টাৰো হ'ব। আৰু এই ITI বিলাকত মেছন, ফিটাৰ, ইলেক্ট্ৰিচিয়ান মাত্ৰ নহয়, এতিয়া ITI এটা আমি হেণ্ডলুমৰ ট্ৰেইনিং দিব বিচাৰিছোঁ। আমি দেখিলোঁ স্বাধীনতাৰ 50 বছৰত, এই 75 বছৰত, যোৱা 50 বছৰে মানে কি আছিলে, বিভিন্ন জায়গাত 15জনকৈ হেণ্ডলুম ট্ৰেইনিং ল'বলৈ পাৰে। এই বছৰ আমি PWD বেল্ডিঙৰ ফাণ্ডেদি 16টা 50 লাখ দি পেলাই হেণ্ডলুম ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰিবলৈ গৈ আছোঁ। এইটো কাম আৰম্ভ হৈ গৈছে। আমাৰ মহিলাসকলে তাত ট্ৰেইনিং ল'ব পাৰিব। বিশেষভাৱে যুৱসকলক, যুৱতীসকলৰ কাৰণে আৰু 12টা চেণ্টাৰত ডিফেন্স ছাৰ্ভিচেছ ট্ৰেইনিং চেণ্টাৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। 5টা আমাৰ ইতিমধ্যে কাউন্সিলিং চেণ্টাৰ হৈ গ'ল। গাঁৱত কাজিয়া পেচাল হয়, মদ ভাং খাই মানুহ পৰি থাকে,
ডেকা ল'ৰা বিয়া পাতিছে, ল'ৰা ছোৱালী খবৰ নলয়, মদ খাই পৰি থাকে। এই মানুহবিলাক কাউন্সিলিং কৰিবৰ কাৰণে 5টা চেণ্টাৰ আমি চৰকাৰৰ পৰা ইতিমধ্যে ঠিক কৰিছোঁ। যোৱা বছৰ 50জন ল'ৰা ছোৱালী দিল্লীলৈ পঠাইছোঁ, IAS হ'বলৈ, IPS হ'বলৈ। IITৰ কাৰণে কোকৰাঝাৰত ৰাখি পঢ়াই আছোঁ। মেডিকেলৰ কাৰণে এই ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বাছনি। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো বিভাগৰ কাম আমি আৰম্ভ কৰিছোঁ। তো সেইকাৰণে আজি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ভাৰতখন বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ দেশ হিচাপে স্থাপন কৰিবলৈ গৈ আছে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন যেনেকৈ ইমান আগলৈ লৈ যাবৰ কাৰণে দিনে ৰাতি কাম কৰি আছে, এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবৰ কাৰণে আমিও এই যাত্ৰাৰ অংশীদাৰ হ'ব লাগিব, এই যাত্ৰাৰ যাত্ৰী হ'ব লাগিব। আৰু এই যাত্ৰাৰ যাত্ৰী হ'ব লাগিলে আমিও কাম কৰিব লাগিব। আমি কেতিয়াও শুনা নাছিলোঁ পেডি প্ৰকিউৰমেণ্ট, পাঞ্জাৱ হাৰিয়ানাবিলাকত চৰকাৰে ধান কিনিছিলে। যোৱা বছৰৰ পৰা আমাৰ ইয়াতো এইটো আৰম্ভ হৈছে। সকলো কাম, মাটি বাৰীৰ সমস্যা এতিয়া বহুতে কৈ আছে, মাটি বাৰীৰ সমস্যা আছে। আগতো চৰকাৰ আছিলে, কোনোদিন ভূমিৰ মেলা পাতা নাছিলে। কোনোবা কৈছে ভূমি মেলাতে এনেকৈ নাটক। 20,000 মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল মাত্ৰ 20 দিনত। মাত্ৰ 20 দিনত 20,000 মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আমাৰ তাত ডাটা আছে। মই 10 দিন পিছত পুৰা লিষ্ট দি দিম, কোনো জনগোষ্ঠীয়ে কিমান মাটিৰ সমস্যা সমাধান হ'ল পুৰা লিষ্ট দি দিম। আৰু এই সপ্তাহৰ পৰা ৰেভিনিউ EMA পূবৰ পৰা মই পশ্চিমৰ পৰা প্ৰত্যেকটো চাৰ্কল অফিচত বহি গাঁওবুঢ়া, গাঁৱৰ সভাপতি, মোজাদাৰ চবকে মাতি কোন অঞ্চলত কি আছে এই মাটিৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিম। আমি বিচাৰিছোঁ আমাৰ খিলঞ্জীয়া মানুহ ইয়াত বসবাস কৰা কোনো মানুহৰে কোনো ভেজাল, কোনো প্ৰব্লেম থাকিব নালাগে। কাৰণ আমি দেখিছোঁ এতিয়া বেলেগক কি ক'ব, আমাৰ মাটিবিলাকো মেডি নহয়। এতিয়া আমি তামোলপুৰত থাকোঁ, সেইকাৰণে ভাবোঁ এইটো আমাৰ অঞ্চল, আমাৰ এৰিয়া, কিন্তু আমাৰ মাটিও মেডি নহয়। বহুতে আমাক আঙুলি উঠায়, আপোনালোকে মাটিৰ অধিকাৰ দিয়া নাই, এইটো কৰা নাই, এইটো কৰা নাই। তেনেহ'লে মোক কোনে মাটিৰ অধিকাৰ দিয়া নাছিলে আগতে? মোৰতো চৰকাৰত অহা 2 বছৰে হৈছে, মোৰ মাটিতো অধিকাৰ মানে মেডি হোৱা নাছিলে ইমান বছৰে। আজি সেই সমস্যাবিলাক আমি সমাধান কৰিবলৈ গৈ আছোঁ। মাত্ৰ 2টা বছৰত 30,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰি দিলোঁ আমি। 30,000। যোনে পাইছে সি মনে মনে থাকে, ই নকয় যে এইকাৰণে গম নাপায়। নাপাই কৈ আছে, যোনে পাই সিও মনে মনে থাকে। তো এনেকুৱা হ'লে নহ'ব, আমি কাম কৰিব লাগিব। আজি বড়োলেণ্ডৰ শান্তি আহিছে, কেইজনমানে এতিয়াও হাল্লা কৰিব বিচাৰি থাকে। হাল্লা হ'লে কি হ'ব? যোৱা বছৰ শান্তি হোৱাৰ কাৰণে একে বছৰতে 25জন ACS পাছ কৰিছে বড়োলেণ্ড অঞ্চলৰ পৰা। 25জন একে বছৰতে। 1200জন পুলিচত চাকৰি পাইছে, কামাণ্ডোত বহুত পাইছে। চ' এইবিলাক কিয় হৈছে? শান্তি অহাৰ কাৰণে। এটা সময়ত পুলিচ, মিলিটাৰী এজনে আনজনক ভয় কৰে, বড়ো অবড়ো, কোনোবা ইয়াক ভয় কৰে, কোনোবা ইয়াক ভয় কৰে, ইয়াক বেয়া পায়, ইয়াক পায়। এনেকুৱা সমাজ নহ'ব। সমাজখন আগুৱাই যাব লাগিলে একত্ৰীকৰণ হ'ব লাগিব। ইৰিগেশ্যন ছিষ্টেমো ছাকচেছ হ'ব, চব ছাকচেছ হ'ব। আমি কিন্তু সকলো ভালকৈ কাম কৰিব লাগিব। তো এতিয়া আমাৰ ৰনেন নাৰ্জাৰী ডাঙৰীয়াই পাৰ্কটো ধুনীয়াকৈ খুলি দিলে। বগামাটি যিটো পিকনিক স্পট, ইয়াত কমচে কম অহা 2টামান বছৰত 50 কোটিৰ কাম হ'বলৈ গৈ আছে বগামাটিত। এইটো মানে অসমৰ এটা ভাল টুৰিষ্ট স্পট হৈ যাব বগামাটি, কনভেনশ্যন চেণ্টাৰ হৈ যাব। গতিকে তাত মানুহবিলাকে দোকান চোকান দিব পাৰিব। কিন্তু চাব, মানুহবিলাকৰ য'ত টুৰিষ্ট আহে তাত মানুহবিলাকৰ বিহেভিয়াৰটো ভাল হ'ব লাগিব। বাহিৰৰ মানুহ আহিলে ভাল ব্যৱহাৰ কৰিব লাগিব। এতিয়া বাহিৰত য'ত টুৰিষ্টবিলাক যায় সেই জেগাৰ মানুহবিলাক বহুত পজিটিভ হয়। আমাৰ যদি ইয়াতে কোনোবা টুংটাং খাই পেলাই মানুহক বেয়া ব্যৱহাৰ কৰে, এইটো গোটেই প্ৰচাৰ হৈ যাব, পিছত মানুহ নাহিব। ইয়াত কোনোবা কাপোৰ বিক্ৰী কৰিব পাৰিব, নাওকাটা চকত কালি বা কোনোবা কাপোৰ দোকান দিব, ভাল দোকান। কোনোবা পিকনিক খাবলৈ আহিছে, দোকানটো দেখা পাইছে, ৰাখিছে, 2টা কাপোৰ কিনি নিছে, আমাৰে লাভ হ'ব। কোনোবা চব্জি দোকান দিব ইয়াতে, কোনোবা বেলেগ বেলেগ ভাতৰ দোকান দিব। এইবিলাক মানে ভালকৈ চলিব। এতিয়া যিটো হাইলেণ্ড বুলি কয় ওচৰত আছে, আমাৰ টুৰিষ্ট ইয়াৰো হয়, এইটোকে সুযোগ লৈ পেলাই হাইলেণ্ডত এটা ক্ৰকডাইল পাৰ্ক কৰিবলৈ গৈ আছোঁ আমি, ডাঙৰ মানে ৰেপটাইল পাৰ্ক। তো তেনেকুৱা বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰা হৈছে। এইবিলাক কৰিবলৈ অলপ সময় লাগিব।
তো সকলোলৈ ধন্যবাদ জনালোঁ। খুব ভাল লাগিল, চবে ভালে থাকক আৰু কথা পাতিম। কিন্তু এতিয়া গাঁৱে ভূঞে অলপ চলপ যিটো ড্ৰাগছৰ কথাবিলাক শুনি আছে, আপোনালোকে অলপ নজৰ দিব। বহুত বছৰ জুৱা মদ ভাঙৰ লগত যুঁজি আহিলোঁ, আজিলৈকে ইমান 100% সফল হোৱা নাই। তথাপিতো বহুত ভাল হ'ল। এতিয়া আমাৰ অঞ্চলবিলাকত জুৱা লাহে লাহে বন্ধ হ'ল। কোকৰাঝাৰ টাউনৰ ওচৰে পাজৰে কোনোবা দিব বিচাৰে আছে, এইটোও আমি স্কোপ দিয়া নাই। আজি এইবিলাক কেতিয়াও স্কোপ দিব নালাগে। এইটো জুৱাটো এণ্টাৰটেইনমেণ্ট নহয়। এইটো আজি দুখীয়া মানুহ যাই পেলাই তাত যদি 500 টকা পাই পেলাই কিবা বস্তু চাউল বা দালি কিনিব লাগে, সি যায় জুৱাত যদি হেৰাই দিয়ে 500 টকা, পৰিয়ালটোৰ কি হ'ব? ড্ৰাগছটো আজি কোনো আপোনালোকে টলাৰেট নকৰিব। বহুতে ভাবে যে এই ইয়াৰ ল'ৰাই খাইছে, মই কি ক'ব লগা আছে, ইয়াৰ ল'ৰা তাতে বহি আছে, এইটো মোৰ কি ক'ব লগা আছে। মই আপোনালোকক সৰু এটা কাহিনী ক'ম। এদিনাখন ওচমানিয়া ইউনিভাৰ্চিটিত আছিলোঁ হায়দৰাবাদত। ৰাতিপুৱা উঠি স্কুল চাবলৈ যাম, ৰিম'ট এৰিয়াত, বহুত ভিতৰ গাঁৱত। স্কুলত ওলাই গ'লোঁ, গোটেই দিনটো স্কুল চালোঁ, কিবা চালোঁ, ৰিটাৰ্ণ আহিলোঁ। 3টা বজাত ইউনিভাৰ্চিটি কেম্পাছত সোমাইছোঁ। হঠাৎ ড্ৰাইভাৰে কেম্পাছৰ ওচৰত গাড়ীখন ৰাখি দিলে। মই ক'লোঁ যে কি হ'ল আপোনাৰ বোলে। সি মানে একো নোপোৱাকৈ গাড়ীৰ পৰা ওলাই গ'ল। এজন ল'ৰা আৰু এজন ছোৱালী ফিল্ডত বহি আছে। সি ড্ৰাইভাৰজন যাই পেলাই তাক পঠাই দিলে, মানে ঘৰত যোৱা বুলি কিনে। কি কৈছে মই নাজানো, সিহঁতৰ ভাষাত মুঠতে ছোৱালী ল'ৰা গুচি গ'ল। ৰিটাৰ্ণ আহোঁতে মই সুধিলোঁ যে আপুনি কি কৈছিলে? সি ভাঙা ইংলিছত ক'লে যে ছাৰ, এই মানুহবিলাকে আমাৰ হায়দৰাবাদৰ বদনাম কৰি দিয়ে বুলি কিনে। তো কি বদনাম কৰে? তাততো ল'ৰা বহিহে আছে, ল'ৰা ছোৱালী নাই ছাৰ, এইটোতো বহা টাইম নহয়। এতিয়া ইউনিভাৰ্চিটিৰ মানুহ চব গুচি গ'ল, সিহঁতে ফিল্ডত কিয় বহি আছে? সেইকাৰণে কৈছোঁ মই ঘৰত যাওঁ বুলি কয়। এজন ড্ৰাইভাৰে যাই পেলাই দুজন ল'ৰা ছোৱালী কৈছে যে তোমালোকে ঘৰত যোৱা, চব ঘৰত গ'ল। আমাৰ ইয়াত কোনোবা ক'ব? ড্ৰাইভাৰক বাদ দিয়ক, কোনো শিক্ষিত মানুহে, কোনো জানা মানুহে ওচৰত সৰু ল'ৰা চিগাৰেট টানি আছে, সি নকয় এইটো কেতিয়াও। কিবা ড্ৰাগছ খাই আছে, 4জন ল'ৰা জুম পাতি আছে, অলপ আপুনি ওচৰত যাই চাওক, ওচৰত গ'লেও সিহঁতে বেয়া ভয় কৰিব। আপুনি নাচাই দেই কাৰ ল'ৰাটো। লাহে এই পৰিৱেশটো নষ্ট হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰত কিমান ড্ৰাগছ জ্বলালে, কিমান ধৰিলে। এতিয়া আমিও অলপ সজাগ হ'ব লাগিব, আমাৰো দায়িত্ব আছে। সেইকাৰণে ড্ৰাগছৰ প্ৰতি আমি সকলো সজাগ হওক। আমাৰ কোনো যাতে ল'ৰা ছোৱালী এই ড্ৰাগছৰ এইটো প্ৰব্লেমত পৰিব নালাগে, মই এইটো আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু যিমান পাৰে ইমানে আমি শিক্ষাটো চবে গুৰুত্ব দিব লাগে, স্কিল এডুকেশ্যনটো গুৰুত্ব দিব লাগে। আৰু যিটো আছে কৰ্ম সংস্কৃতি, ৱাৰ্ক কালচাৰ, এইটো আমাৰ মাজত ৰাখিব লাগিব। মই ইৰিগেশ্যনৰ বিষয়ে বহুত বেছি কথা কোৱা নাই, আমাৰ EM ডাঙৰীয়াই ক'ব ইৰিগেশ্যনৰ। তো সেইকাৰণে শুক্লাই চেৰফাঙত আজি সকলোকে লগ পাই ভাল লাগিল। সকলোলৈ পুনৰ শুভেচ্ছা দি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।